নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো ভাৰতী আছামিজ কিটচেনলৈ। আজিৰ ডিছটো হ'ল কচু বটেদি বনোৱা চব্জি। প্ৰথমতে নিজৰ সোৱাদ অনুযায়ী নিমখ ল'ব। তাৰ পৰা 3টা কটা পিঁয়াজ, তাৰ পৰা 5টা জলকীয়া কাটি, দেচি বুট, আধা চামুচ পাঁচফোৰণ, 1.5 চামুচ হালধি, 2 মুঠি ক'লা কচু। এতিয়া কচুখিনি চেলাই লৈ কাটি ল'ব। এতিয়া গৰম কেৰাহীত নিজৰ অনুযায়ী তেল দিব। তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ দিব। তাৰপিছত জলকীয়া দি দিব। তাৰপিছত কটা পিঁয়াজখিনি দি দিব। অলপ সময় লৰাব। পিঁয়াজ আৰু জলকীয়াখিনি ৰংচুৱা হোৱাৰ পিছত কচুখিনি দি দিব। কচুখিনি দিয়াৰ পিছত অলপ সময় কেৰাহীটো ঢাকি ৰাখিব। অলপ সময়ৰ পিছত ঢাকনিখন গুচাই দিব। তাৰপিছত নিমখ, হালধি আৰু দেচি বুট কেইটা দি দিব। এতিয়া মিক্স কৰি ঢাকনিখন অলপ সময় দি থ'ব। এতিয়া ঢাকনিখন গুচাই মাজে মাজে লৰাই থাকিব লাগিব। লৰোৱাৰ হোৱাৰ পিছত আকৌ অলপ সময় ঢাকি ৰাখিব। তেনেকুৱাকৈ কচুখিনি নিজালৈকে আমি লৰাই ঢাকি ৰাখিব লাগিব। কচুখিনি পানী নুশুকালৈকে লৰাই থাকিব লাগিব। পানীখিনি শুকোৱাৰ পিছত অলপ সময় কচুখিনি ঢাকি ৰাখিব আৰু অলপ সময় লৰাই থাকিব। এতিয়া কচুৰ চব্জি বুটৰ লগত তৈয়াৰ হৈ গ'ল।